Hello friend, welcome back to my YouTube channel ABM Educare GK. আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ইংলিছ পেডাগগীৰ ফাইনেল ৰিভিজনৰ প্ৰথমটো পাৰ্ট, যিটো পাৰ্টত আলোচনা কৰিম টপ 40 MCQ। গতিকে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। অলপ দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়ো। Question number 1. Basically, language is a form of activity and one learns a language through. Language এটা form of activity বুলি কোৱা হৈছে, এইটো কেনেকৈ লাৰ্ণ কৰিব পাৰোঁ। অপশ্যন 1 ৰুট মেমৰাইজেশ্যন, অপশ্যন 2 এক্টিভিটি, অপশ্যন 3 মিমিক্ৰি, অপশ্যন 4 মেথড। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল এক্টিভিটি। লেংগুৱেজ যিহেতু এটা ফৰ্ম অফ এক্টিভিটি হয়, সেইকাৰণে লেংগুৱেজটো আমি এক্টিভিটিৰ জৰিয়তেহে শিকিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2. ডাইৰেক্ট মেথড পুট এমফেচাইজ অন। অপশ্যন 1 ডাইৰেক্ট ইউজ অফ ইংলিছ ইন মিনিংফুল সিচুৱেশ্যন, অপশ্যন বি সাউন্ড, অপশ্যন 3 রুলস অফ গ্রামার, অপশ্যন 4 ট্রান্সলেশন ইন হিন্দি। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 1 ডাইৰেক্ট ইউজ অফ ইংলিছ ইন মিনিংফুল সিচুৱেশ্যন। যিটো ডাইৰেক্ট মেথড হয়, সেই ডাইৰেক্ট মেথডত যিটো টাৰ্গেট লেংগুৱেজ থাকে, সেই টাৰ্গেট লেংগুৱেজটো শিকোৱা হয়। সেইকাৰণে সেইটো আমি অপশ্যন এটো শুদ্ধ এনচাৰ বুলি ক'ব পাৰোঁ, কাৰণ অপশ্যন এত কোৱা হৈছে ডাইৰেক্ট ইউজ অফ ইংলিছ ইন মিনিংফুল সিচুৱেশ্যন। বিভিন্ন ধৰণৰ মিনিংফুল সিচুৱেশ্যনত আমি ইংলিছটো ডাইৰেক্ট ইউজ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3. কমিউনিকেটিভ কম্পিটেন্স ইনক্লুড। যিটো কমিউনিকেটিভ যিটো কম্পিটেন্স আছে, মানুহৰ যোগাযোগৰ যিটো দক্ষতা আছে, সেইটো ইনক্লুডছ হয়। অপশ্যন 1 অনলি গ্ৰামেটিকেল নলেজ, অপশ্যন 2 both grammatical knowledge and the ability to use this knowledge to perform different function, option 3 only abstract grammatical knowledge, option 4 only linguistic competence. আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি both grammatical knowledge and the ability to use this knowledge to perform different function. বিভিন্ন ধৰণৰ ফাংচন বা চিটুৱেশ্যনত যিটো মানুহৰ দক্ষতা থাকে লেংগুৱেজটো বেলেগৰ লগত কমিউনিকেট কৰা, সেইটোৱে হ'ল কমিউনিকেটিভ কম্পিটেন্স। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 4. ষ্ট্ৰাকচাৰ এণ্ড পেটাৰ্ণ আৰ ইউজ এজ এ টিচিং ইউনিট ইন। ষ্ট্ৰাকচাৰ আৰু পেটাৰ্ণক এটা টিচিং ইউনিট বুলি কোনটো মেথডত কোৱা হৈছে? অপশ্যন এ ডাইৰেক্ট মেথড, অপশ্যন বি ষ্ট্ৰাকচাৰেল মেথড, অপশ্যন চি গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, অপশ্যন ডি প্ৰজেক্ট মেথড। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ষ্ট্ৰাকচাৰেল মেথড। ষ্ট্ৰাকচাৰেল মেথডত ষ্ট্ৰাকচাৰ আৰু পেটাৰ্ণটো হ'ল টিচিঙৰ এটা ইউনিট। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5. হুইচ ওৱান উইল ইউ এমফেচাইজ ইন নেচাৰেল কমিউনিকেশ্যন। তলতে কোনটো নেচাৰেল কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বা জোৰ দিয়ে? অপশ্যন 1 ফৰ্ম অফ কমিউনিকেশ্যন, অপশ্যন 2 গ্ৰামেটিকেল কাৰেক্টনেছ, অপশ্যন 3 টেক্স অফ কমিউনিকেশ্যন, অপশ্যন ডি নন। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 3 টেক্স অফ কমিউনিকেশ্যন। আমাৰ যিটো নেচাৰেল কমিউনিকেশ্যন আছে, সেইটো টেক্স অফ কমিউনিকেশ্যনে খুব বেছি পৰিমাণে গুৰুত্ব প্ৰদান কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 6. বাইলিংগুৱেল মেথড ৱাজ ছাজেষ্টেড বাই। অপশ্যন এ ডটছন, অপশ্যন বি স্মিথ, অপশ্যন চি হাৰ্ভাৰ্ড, অপশ্যন ডি ৰেডছন। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ ডটছন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 7. হুইচ অফ দ্য ফ্ল'য়িং ইজ নট ট্ৰু। তলতে কোনটো সত্য নহয়? অপশ্যন 1 দেয়াৰ ইজ ন' ছিংগল ফুল প্ৰুফ মেথড অফ টিচিং, অপশ্যন 2 no method is intrinsically good or bad, option 3 teacher are theoretical people, option 4 all methods can be adopted. আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 3 টিচাৰ আৰ থিয়ৰিটিকেল পিপুল। এইটো হ'ল অশুদ্ধ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 8. দ্য ইনচিডেণ্টিয়েল অৰ কৰিলেটিভ মেথড ইজ নন এজ। যিটো ইনচিডেণ্টিয়েল আৰু কৰিলেটিভ মেথডক কি মেথড বুলি কোৱা হয়? অপশ্যন 1 ইণ্ডাক্টিভ, অপশ্যন 2 ডিডাক্টিভ, অপশ্যন 3 ষ্ট্ৰাকচাৰেল, অপশ্যন ডি ৰেফাৰেঞ্চ মেথড। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল ৰেফাৰেঞ্চ মেথড। ইনচিডেণ্টিয়েল আৰু কৰিলেটিভ যিটো মেথড আছে, সেইটোক ৰেফাৰেঞ্চ মেথড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 9. এন অপেন ইণ্ডেড কুৱেশ্যন এলো ফৰ অপিনিয়ন এজ ইট হেজ। অপশ্যন 1 নট মোৰ দেন ওৱান কাৰেক্ট এনচাৰ, অপশ্যন 2 only one correct answer, option 3 2 correct answer, option 4 more than one correct answer. আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন 4 more than one correct answer. যিবিলাক অপেন ইণ্ডেড কুৱেশ্যন হয়, অৰ্থাৎ যিবিলাক কুৱেশ্যন ষ্টুডেণ্টসকলক তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বা সেনেকুৱা ধৰণৰ চিটুৱেশ্যনত কৰা হয়, সেই কুৱেশ্যনবিলাকত কি থাকে?
ষ্টুডেণ্টে নিজৰ ইচ্ছামতে তেওঁলোকে এনচাৰসমূহ কৰিব পাৰে, যাৰ ফলত কি থাকে এটাতকৈ বেছি উত্তৰ থাকিব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 10, ডুৰিং লেংগুৱেজ একুৱেজিশ্যন ষ্টুডেণ্ট আৰ অপশ্যন 1 aware of grammatical rule, option B unaware of grammatical rules, option 3 learned grammatical rules, option 4 forget grammatical rules। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 2 unaware of grammatical rules। যিটো লেংগুৱেজ একুৱেজিশ্যন হয় বা অৰ্জন হয়, আমি যিটো ভাষা অৰ্জন কৰোঁ, যেনেকৈ মাতৃভাষা অৰ্জন কৰোঁ, সেই অৰ্জনৰ ক্ষেত্ৰত আমি ৰুলৰ বিষয়ে আনএৱাৰ থাকোঁ, এৱাৰ নাথাকোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 11, teaching comprehension is different because the reader is not familiar, option 1 with the author, option 2 with the age in which the pieces of written, option 3 with the use of idioms and phrases in the pages, option 4 with the with the passage। আমি যদি শুদ্ধ আনসারটো চাওঁ, শুদ্ধ আনসারটো হ'ল অপশ্যন 3 with the use of idiomic phrases in the pages। যিটো ৰিডাৰ হয় বা লেংগুৱেজ যিটো টিচিং কম্প্ৰিহেনশ্যন হয়, তাতে ৰিডাৰজনে অলপ ডিফিকাল্টি হেৰি কৰে, ফেচ কৰে, সেইটো কিহৰ ক্ষেত্ৰত? আইডেমিক্স ফ্ৰেজৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 12, দ্য ষ্ট্ৰাকচাৰেল এপ্ৰ'চ ষ্ট্ৰেছ অন দ্য ইম্পৰ্টেঞ্চ অফ অপশ্যন 1 স্পেলিং অফ ৱাৰ্ডছ, অপশ্যন বি ফ্লুৱেঞ্চি, অপশ্যন 3 ভকেবুলাৰী, অপশ্যন 4 সেন্টেন্স স্ট্রাকচার। আমি যদি শুদ্ধ আনসারটো চাওঁ, শুদ্ধ আনসারটো হ'ল অপশ্যন 4 সেন্টেন্স স্ট্রাকচার। যেটো স্ট্রাকচারাল এপ্রোচ হয়, এই স্ট্রাকচারাল এপ্রোচত সেন্টেন্স স্ট্রাকচাৰৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 13, দ্য অডিঅ' লেংগুৱেজ মেথড ইজ বেছ অন, অডিঅ' লেংগুৱেজ মেথড কিহৰ ওপৰত বেছ হয়? অপশ্যন 1 গ্ৰামেটিকেল এক্সপ্লেনেশ্যন, অপশ্যন বি এনালাইচিছ অফ কণ্টেণ্ট, অপশ্যন 3 মেমোৰাইজেশ্যন অফ ডায়লগ, অপশ্যন 4 রাইটিং প্ৰেক্টিছ। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 মেমোৰাইজেশ্যন অফ ডায়লগ। যিটো অডিঅ' লেংগুৱেজ মেথড হয়, সেই অডিঅ' লেংগুৱেজ মেথডটো বিশ্বযুদ্ধৰ সময়ত এইটো আৱিষ্কাৰ হৈছিল, আৰু সেই অডিঅ' লেংগুৱেজ মেথডত বিভিন্ন ধৰণৰ ডায়লগ দিয়া হয় আৰু সেই ডায়লগবিলাক মুখস্থ কৰোৱা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 14, ট্ৰেডিশ্যনেল মেথড গোজ এগেইনষ্ট দ্য, ট্ৰেডিশ্যনেল মেথড কোনটোৰ এগেইনষ্টত যায় সেইটো আমি চাই লওঁ। অপশ্যন 1 প্ৰিস্ক্ৰিপটিভ গ্ৰামাৰ, অপশ্যন বি সিমুলেশ্যন, অপশ্যন 3 পেডাগগিক প্ৰিন্সিপলছ, অপশ্যন 4 জেনেৰেলাইজেশ্যন। যেটো ট্ৰেডিশ্যনেল মেথড হয়, পৰম্পৰাগত মেথড হয়, এই পৰম্পৰাগত মেথডটো আমাৰ কোনটোৰ এগেইনষ্টত যায় সেইটো আমি চাই লওঁ। শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 পেডাগগিক প্ৰিন্সিপল। যেটো আমাৰ শিক্ষা বিজ্ঞান সম্বন্ধীয় যিবিলাক নীতি আছে, সেই নীতিবোৰৰ এগেইনষ্টত আমাৰ ট্ৰেডিশ্যনেল মেথডটো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 15, লেংগুৱেজ একুইজিশ্যন ইজ এ, অপশ্যন 1 কনচিয়াছ প্ৰচেছ, অপশ্যন 2 প্ৰচেছ অফ লাৰ্নিং, অপশ্যন 3 সাবকনচিয়াছ প্ৰচেছ, অপশ্যন 4 নন। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 সাবকনচিয়াছ প্ৰচেছ। যেটো আমাৰ লেংগুৱেজ একুইজিশ্যন হয়, এইটো আপোনালোকে জানে, সেইটো এটা সাবকনচিয়াছ প্ৰচেছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 16, হোৱাই ইজ টেষ্টিং নেচেচৰী? টেষ্টিং যিটো টেষ্ট কৰা হয় ষ্টুডেণ্ট, সেইটো কিয় প্ৰয়োজনীয় বুলি কোৱা হৈছে? অপশ্যন 1 টেষ্টিং ইজ নেচেচৰী ফৰ প্ৰপাৰ ইউটিলাইজেশ্যন অফ লেংগুৱেজ ৰিচোৰ্চ, লেংগুৱেজ ৰিচোৰ্চ প্ৰপাৰ ইউটিলাইজেশ্যন কৰাৰ কাৰণে। অপশ্যন 2 টেষ্টিং ইজ নেচেচৰী টু ন' দ্য এচিভমেণ্ট লেভেল অফ লাৰ্নাৰ, অপশ্যন 3 টেষ্টিং ইজ নেচেচৰী টু ন' দ্য কম্পিটেন্স অফ দ্য টিচাৰ, অপশ্যন 3 টেষ্টিং ইজ নেচেচৰী টু প্ৰমোট দ্য লাৰ্নাৰ। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 2 টেষ্টিং ইজ নেচেচৰী টু ন' দ্য এচিভমেণ্ট লেভেল অফ লাৰ্নাৰ। এচিভমেণ্ট লেভেল যিটো হয় লাৰ্নাৰৰ, সেইটো চোৱাৰ কাৰণে টেষ্ট কৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 17, টিচিং প্ৰ'জ ইনক্লুড, যিটো টিচ কৰা হয়, গদ্য শিকোৱা হয় ষ্টুডেণ্টসকলক, সেইটো কোনটো স্কিল ডেভেলপ কৰে? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন 1 ৰিডিং স্কিল, অপশ্যন 2 লিচনিং স্কিল, অপশ্যন 3 স্পিকিং স্কিল, অপশ্যন 4 ৰাইটিং স্কিল। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল ৰিডিং স্কিল। যেতিয়া আমি প্ৰ'জ যিটো শিকোৱা হয়, গদ্য শিকোৱা হয়, সেইটোৰ জৰিয়তে ৰাইটিং স্কিলটো ডেভেলপ হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 18, গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড ডাজ নট, অপশ্যন 1 encourage learning through mother tongue, option 2 give importance to grammar, option 3 enhance students communicative skill, option 4 enable the student to use the language fluently। আমি যদি শুদ্ধ আনসাৰটো চাওঁ, শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 enhance the student communicative skill। যেটো আমাৰ এইটো ইয়াতে কোৱা হৈছে যে ইনক্লুড নহয়, ডাজ নট বুলি কোৱা হৈছে, গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 3।
নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 19, চাইলেণ্ট ৱে ইজ এ মেথড অফ টিচিং হুইচ ইমফেচাইজ অন চাইলেণ্ট যিটো ৱে হয় সেইটো এটা টিচিং মেথড হয়, সেইটো কোনটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে? অপশ্যন 1 চেল্ফ এক্সপ্ৰেশ্যন অফ ষ্টুডেণ্ট, অপশ্যন 2 চাইলেন্স অফ ষ্টুডেণ্ট, অপশ্যন 3 ইনষ্ট্ৰাকশ্যন অফ টিচাৰ, অপশ্যন ডি ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম টিচাৰ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 1 চেল্ফ এক্সপ্ৰেশ্যন অফ ষ্টুডেণ্ট। যিটো চাইলেণ্ট ৱে মেথড হয় সেই চাইলেণ্ট ৱে মেথডৰ জৰিয়তে ষ্টুডেণ্টসকলে চেল্ফ এক্সপ্ৰেশ্যন কৰাৰ সুবিধা লাভ কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 20, দ্য অবজেক্টিভ অফ টিচিং পয়েট্ৰি ইজ টু ইনাবল দ্য পিপুল টু, যিটো আমাৰ টিচিঙৰ ক্ষেত্ৰত যিটো পয়েট্ৰি শিকোৱা হয় সেইটো কোনটো ক্ষেত্ৰত ষ্টুডেণ্টক সক্ষম কৰি তোলে? অপশ্যন 1 ইনহেঞ্চ দেয়াৰ ভকেবুলাৰী, অপশ্যন 2 প্ৰমোট দেয়াৰ থিংকিং পাৱাৰ, অপশ্যন 3 মেক দেম এৱাৰ অফ গ্ৰামাৰ, অপশ্যন 4 ডেভেলপ দ্য টেষ্ট অফ এস্থেটিক চেন্সিবিলিটি। এস্থেটিক মানে হ'ল সৌন্দৰ্যবোধৰ যিটো চেন্সিবিলিটি সেইটো ডেভেলপ কৰে সিহঁতৰ, সেইটো কোৱা হৈছে। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 4 ডেভেলপ দ্য টেষ্ট অফ এস্থেটিক চেন্সিবিলিটি। যিটো আমাৰ পয়েট্ৰি শিকোৱা হয়, পয়েট্ৰি টিচিঙৰ জৰিয়তে ষ্টুডেণ্টসকলৰ যিটো এস্থেটিক বা সৌন্দৰ্যবোধ উপলব্ধি কৰাৰ ক্ষমতা তেওঁলোকৰ বৃদ্ধি পায়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 21, ইন কমিউনিকেটিভ লেংগুৱেজ টিচিং হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কাৰেক্ট। কমিউনিকেটিভ লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ হয়? অপশ্যন 1 ফ্লুৱেঞ্চি ইন এক্সপ্ৰেশ্যন, অপশ্যন 2 গ্ৰামেটিকেল একুৰেচি, অপশ্যন 3 ৰুলছ অফ গ্ৰামাৰ, অপশ্যন 4 মাষ্টাৰী অফ কণ্টেণ্ট। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 1 ফ্লুৱেঞ্চি ইন এক্সপ্ৰেশ্যন। এক্সপ্ৰেশ্যনৰ যিটো ফ্লুৱেঞ্চি সেই ফ্লুৱেঞ্চিটো কি কৰা হয়? কমিউনিকেটিভ লেংগুৱেজ টিচিঙত খুব বেছি পৰিমাণে গুৰুত্ব প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 22, দ্য অবজেক্টিভ অফ ডাইৰেক্ট মেথড ইজ। ডাইৰেক্ট মেথডৰ অবজেক্টিভ কি হয়? অপশ্যন 1 টু ইনক্ৰিজ পাৱাৰ অফ কম্প্ৰিহেনশ্যন, টু ইনক্ৰিজ কমিউনিকেটিভ পাৱাৰ, অপশ্যন 3 টু ডেভেলপ এ কমান্ড ওভাৰ দ্য টাৰ্গেট লেংগুৱেজ, অপশ্যন 4 টু ডেভেলপ পাৰ্চনেলিটি। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 3 টু ডেভেলপ এ কমান্ড ওভাৰ দ্য টাৰ্গেট লেংগুৱেজ। যিটো আমাৰ ডাইৰেক্ট মেথডৰ এইটো এটা খুবেই গুৰুত্বপূৰ্ণ অবজেক্টিভ হয়, কিয়নো ডাইৰেক্ট মেথডত অকল টাৰ্গেট লেংগুৱেজ ইউজ কৰিহে লেংগুৱেজ শিকোৱা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 23, এ ষ্টুডেণ্ট অফ ক্লাছ 6 ৰিপিটেডলি মিছ স্পেল ইন ৱাৰ্ড, হাউ উড ইউ কাৰেক্ট হিম। এজন ষ্টুডেণ্ট যিজনে ক্লাছ 6ত পঢ়ে তেওঁ বাৰে বাৰে স্পেলিঙত কি কৰে? ভুল কৰে। সেইটো আপুনি সেই ক্ষেত্ৰত আপুনি কি কৰিব? অপশ্যন 1 বাই ছাপ্লাইং দ্য কাৰেক্ট এনচাৰ, আপুনি শুদ্ধ এনচাৰটো প্ৰভাইড কৰিব। অপশ্যন বি ইমফেচাইজ অন চেল্ফ কাৰেকশ্যন, নিজে নিজে শুদ্ধ কৰাৰ আপুনি গুৰুত্ব প্ৰদান কৰিব। অপশ্যন 3 এনকাৰেজ পিৰ কাৰেকশ্যন, যে সমনীয়াসকলৰ কাৰেকশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। অপশ্যন 4 বাই এ ইনোভেটিভ মেথড সুইটেবল ফৰ দ্য ষ্টুডেণ্ট। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 4 বাই এ ইনোভেটিভ মেথড সুইটেবল ফৰ দ্য ষ্টুডেণ্ট। ষ্টুডেণ্টৰ নতুনত্ব বা নতুন কিবা এটা উদ্ভাৱনমূলক এটা মেথডৰ জৰিয়তে ষ্টুডেণ্টসকলক সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে এজন টিচাৰ হিচাপে আপুনি সেইটো কৰিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 24, বাই ফেচিলিটেটৰ উই মিন। ফেচিলিটেটৰ মানে আমি কাক বুজোঁ? অপশ্যন 1 ওৱান হু প্ৰভাইড হোৱাট দ্য ষ্টুডেণ্ট নিড, অপশ্যন 2 ওৱান হু গাইডছ ষ্টুডেণ্ট, অপশ্যন 3 ওৱান হু ইনষ্ট্ৰাক্ট, অপশ্যন ডি নন, অপশ্যন 4 নন। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 1 ওৱান হু প্ৰভাইড হোৱাট দ্য ষ্টুডেণ্ট নিড। যিজনে প্ৰভাইড কৰিব ষ্টুডেণ্টৰ যি প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তা অনুসৰি যিজনে প্ৰভাইড কৰিব তেখেতক আমি ফেচিলিটেটৰ বুলি কওঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 25, ডাইৰেক্ট মেথড ইজ অলছ' নন এজ। ডাইৰেক্ট মেথডক আৰু কি বুলি কোৱা হয়? অপশ্যন 1 নেচাৰেল মেথড, অপশ্যন 2 ইনডাইৰেক্ট এপ্ৰ'চ, অপশ্যন 3 ইণ্ডাক্টিভ এপ্ৰ'চ, অপশ্যন ডি অল। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 1 নেচাৰেল মেথড। ডাইৰেক্ট মেথডক নেচাৰেল মেথড বুলিও কোৱা হয়, আপোনালোকে সকলোৱে জানে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 26, ইন এ লেংগুৱেজ ক্লাছ এ টিচাৰ শুড বি এ, অপশ্যন এ ডাইৰেক্টৰ, অপশ্যন 2 ইনষ্ট্ৰাক্টৰ, অপশ্যন 3 ফেচিলিটেটৰ, অপশ্যন 4 ফ্ৰেণ্ড। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 3 ফেচিলিটেটৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 27, টিচিং এণ্ড লাৰ্ণিং ইজ এ জাৰ্ণি ফ্ৰম, অপশ্যন 1 কনক্ৰিট টু অবষ্ট্ৰেক্ট, অপশ্যন 2 চিম্পল টু কমপ্লেক্স, অপশ্যন 3 নন টু আননন, অপশ্যন 4 অল। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন 4 অল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 28, ট্ৰেডিশ্যনেলি লেংগুৱেজ টিচিং ইজ,
Option 1 teacher center, option 2 learner center, option 3 textbook center, option 4 none of the above. আমি যদি শুদ্ধ আনসারটো চাওঁ শুদ্ধ আনসারটো হ'ল অপশ্যন 3 টেক্সট বুক চেণ্টাৰ যিটো ট্ৰেডিশ্যনেলি যিটো লেংগুৱেজ টিচিং আছিল সেই লেংগুৱেজ টিচিংটো হ'ল টেক্সট বুক চেণ্টাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29 দ্য ডিজায়াৰ গ'ল ইন অডিঅ' লেংগুৱেজ মেথড ইজ আমি অপশ্যনবিলাক চাই লওঁ অপশ্যন 1 কমিউনিকেটিভ কম্পিটেন্স অপশ্যন 2 both linguistic and communicative competence option 3 linguistic competence option 4 paralinguistic competence আমি যদি শুদ্ধ আনসারটো চাওঁ শুদ্ধ আনসারটো হ'ল লিঙ্গুইষ্টিক কম্পিটেন্স যেটো অডিঅ' লেংগুৱেজ মেথড হয় সেই অডিঅ' লেংগুৱেজ মেথডত অকল লিঙ্গুইষ্টিক কম্পিটেন্সৰ ওপৰতে গুৰুত্ব প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30 দ্য মেথড অফ টিচিং ইংলিছ এডপ্ট এট প্ৰেজেণ্ট ইন স্কুল কাৰিকুলাম ইজ বৰ্তমান এট প্ৰেজেণ্ট সময়ত কোনটো মেথড স্কুলৰ কাৰিকুলামত ইউজ কৰা হয় খুবই ইম্পর্টেন্ট কোয়েশ্চেন অপশন 1 ফর্মেটিভ কোরিলেশন অ্যাপ্রোচ অপশন 2 ফাংশনাল কমিউনিকেটিভ অ্যাপ্রোচ অপশন 3 ফাংশন কারেক্টিভ অ্যাপ্রোচ অপশন 4 ফিগারেটিভ কম্প্রিহেন্সিভ অ্যাপ্রোচ আমি যদি শুদ্ধ আনসারটো চাওঁ শুদ্ধ আনসারটো হ'ল ফাংশনাল কমিউনিকেটিভ অ্যাপ্রোচ এটো খুবই ইম্পর্টেন্ট হয় পরীক্ষাত আহিয়ে থাকে ফাংশনাল কমিউনিকেটিভ অ্যাপ্রোচ বর্তমান যেবিলাক স্কুল আছে সেই স্কুল কারিকুলামত ইউজ কৰা হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ Question number 31 the audio lingual method forbids of use of audio lingual কোনটো ইউজ কৰাত বাধা প্ৰদান কৰিছে অপশ্যন 1 the target language option 2 drilling option 3 the student native language option 4 native speaker like pronunciation আমি যদি শুদ্ধ আনসারটো চাওঁ শুদ্ধ আনসারটো হ'ল অপশ্যন 3 the student native language যেটো অডিও লেংগুৱেজ মেথড আছে সেই অডিও লেংগুৱেজ মেথডত ষ্টুডেণ্টৰ যেটো নেটিভ লেংগুৱেজ আছে অৰ্থাৎ জাতীয় বা স্থানীয় লেংগুৱেজ সেই স্থানীয় লেংগুৱেজ ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 ইন দ্য গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড দ্য লেংগুৱেজ মোষ্ট ইউজ ইন দ্য ক্লাছ ইন গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত খুব বেছি পৰিমাণে কোনটো লেংগুৱেজ ইউজ কৰা হয় অপশ্যন 1 ইংলিছ অপশ্যন 2 ফৰেন লেংগুৱেজ অপশ্যন 3 মাদাৰ টাং অপশ্যন 4 ট্ৰাইবেল লেংগুৱেজ আমি শুদ্ধ আনসাৰটো যদি চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন 3 মাদাৰ টাং মাতৃভাষাটো গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত খুব বেছি পৰিমাণে ইউজ কৰা হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33 ওৱান অফ দ্য ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ অফ ছেকেণ্ড লেংগুৱেজ টিচিং ইজ ছেকেণ্ড লেংগুৱেজ টিচিঙৰ এটা খুবেই গুৰুত্বপূৰ্ণ মৌলিক প্ৰিন্সিপলছ কোনটো হয় অপশ্যন এ এক্সপ্লেনেশ্যন অপশ্যন বি কণ্টেনেশ্যন অপশ্যন চি ৰিলেক্সেশ্যন অপশ্যন ডি গ্ৰেডেশ্যন আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন 2 গ্ৰেজুৱেশ্যনটো হ'ল আমাৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ হয় ছেকেণ্ড লেংগুৱেজ টিচিঙৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ Question number 34 the role of English in India is that of option 1 the only language of communication option 2 a second language option 3 the only language to be used for teaching option 4 a foreign language আমি যদি শুদ্ধ আনসারটো চাওঁ শুদ্ধ আনসারটো হ'ল অপশ্যন 2 এ সেকেন্ড লেংগুৱেজ যেটো ৰোল আমাৰ যেটো ভূমিকা ইংলিছৰ সেইটো হ'ল আমাৰ ভাৰতবৰ্ষত এজ এ সেকেন্ড লেংগুৱেজ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35 কমিউনিকেটিভ লেংগুৱেজ টিচিং ৰিপ্লেচ বেচিকেলি যেটো কমিউনিকেটিভ লেংগুৱেজ টিচিং আছে সেইটো কোনটো ৰিপ্লেচত অনা হৈছে অপশ্যন 1 নেচাৰেল লেংগুৱেজ প্ৰচেছিং অপশ্যন 2 ষ্ট্ৰাকচাৰেল টিচিং অপশ্যন 3 চিটুৱেশ্যনেল লেংগুৱেজ টিচিং অপশ্যন 4 মটিভেশ্যনেল টিচিং আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন 2 ষ্ট্ৰাকচাৰেল টিচিং নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37 কমিউনিকেটিভ কম্পিটেন্সি কম্বাইনছ যেটো কমিউনিকেটিভ কম্পিটেন্সি আছে সেইটো কিহৰ কম্বাইনেশ্যন আমি অপশ্যনবিলাক চাই লওঁ অপশ্যন 1 গ্ৰামেটিকেল কম্পিটেন্সি এণ্ড দ্য এবিলিটি টু ইউজ ষ্ট্ৰাকচাৰ কাৰেক্টলি অপশ্যন 2 লিংগুইষ্টিক কম্পিটেন্সি এণ্ড গ্ৰামেটিকেল কম্পিটেন্সি কম্পিটেন্স অপশ্যন 3 linguistic competence and the ability to use the language appropriately option 4 grammatical competence and correct pronunciation যদি শুদ্ধ আনসারটো চাওঁ শুদ্ধ আনসারটো হ'ল অপশ্যন 3 linguistic competence and the ability to use the language appropriately যেটো আমাৰ কমিউনিকেটিভ কম্পিটেন্সি হয় কমিউনিকেটিভ কম্পিটেন্সি কম্বাইনেশ্যন হয় লেংগুৱেজ কম্পিটেন্সি আৰু কম্পিটেন্স আৰু এবিলিটি টু ইউজ দ্য লেংগুৱেজ এপ্ৰপ্ৰিয়েটলি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ Question number 38 the structural approach emphasizes that structural approach কি হোক emphasize করে বা গুরুত্ব প্রদান করে অপশন only vocabulary items be sequenced option 2 only the
phonetic items be sequenced. Option 3, only the difficult item to be sequenced. Option 3, the essential structure and vocabulary to be selected for teaching practice. Would the answer to this? Would the answer to whole option 4, the essential structure and vocabulary to selected for teaching practice. যেটা স্ট্রাকচারাল অ্যাপ্রোচ হয়। নেক্সট কোশ্চেন একবার এসো। কোশ্চেন নাম্বার 39, হুইচ অফ দ্য ফলোইং ইজ নট ট্রু অ্যাবাউট দ্য অডিও ল্যাঙ্গুয়েজ মেথড। অডিও ল্যাঙ্গুয়েজ মেথডের ক্ষেত্রে তলত দিয়ে কোনটো শুদ্ধ নহয়। অপশন 1, ল্যাঙ্গুয়েজ আইটেম আর কনসেপচুয়ালাইজ। অপশন 2, attend to structure and from more than grammar. Option 3, demand memorization and structure based dialogue. Option 4, language learning is learning structure, sound or what. যদি শুদ্ধ আনসারটো চাও, শুদ্ধ আনসারটো হল অপশন 1, ল্যাঙ্গুয়েজ আইটেম আর কন্টেক্সচুয়ালাইজেস। কন্টেক্সচুয়ালাইজ যেটো হয় সেইটো হল আমার শুদ্ধ আনসার। নেক্সট কোশ্চেন অর্থাৎ লাস্ট কোশ্চেন হলো একবার এসো। কোশ্চেন নাম্বার 40, হোয়াট ইজ নট ট্রু অ্যাবাউট কমিউনিকেটিভ ল্যাঙ্গুয়েজ টিচিং। তলতে কোনটো কমিউনিকেটিভ ল্যাঙ্গুয়েজ টিচিংয়ের ক্ষেত্রে শুদ্ধ নহয়। আমি যদি অপশনবিলাক চাই লওঁ, দেয়ার ইজ নো অথৰিটিভ ইউনিভাৰ্চেলি একচেপ্টেড মডেল অফ কমিউনিকেটিভ ল্যাঙ্গুয়েজ টিচিং। Option 2, it is an integration of grammatical and functional teaching. Option 3, the goal of communicative language teaching is to develop linguistic competence. Option 4, communicative competence include both grammatical and socio-linguistic competence. আমি যদি শুদ্ধ আনসারটো চাওঁ, শুদ্ধ আনসারটো হল অপশন 3, the goal of communicative language teaching is to develop linguistic competence. এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা টেট এক্সামত বিশেষভাৱে সহায়ক হ'ব। যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।